নমস্কাৰ। অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ। আপোনালোকে জানে জেনেৰেলি মোৰ ভিডিঅ'বিলাক মই হিন্দীত বনাওঁ। হিন্দীত বনোৱাৰ উদ্দেশ্য এইটোৱেই যাতে আমাৰ অসমৰ যিবিলাক থলুৱা সংস্কৃতিৰ অৱদান আছে, আমাৰ অসমৰ যি গুণ গৰিমা গৌৰৱ গাথা আছে, সেয়া যাতে আমি বাহিৰলৈকে বিকশিত কৰিব পাৰোঁ, বাহিৰতো যাতে প্ৰচাৰ কৰিব পাৰোঁ অসমৰ যিবিলাক প্ৰতিভা আছে। ইয়াৰ কাৰণ এইটোৱেই, কাৰণ উদাহৰণস্বৰূপে আজি যদি বীৰ শিৱাজীৰ কথা কোৱা হয় তেতিয়াহ'লে বাহিৰত সকলোৱে জানে, বহুত ফেমাছ হয়। কিন্তু ঠিক একেদৰে লাচিত বৰফুকনৰ কথা যদি সেই বাহিৰত কোৱা যায় তেনেকে মানুহে সিমান নাজানে যিমান বীৰ শিৱাজীৰ কথা জানে। ঠিক একেদৰে আজি পৃথ্বীৰাজ চৌহানৰ বিষয়ে যিমান জানে মানুহে বা মহাৰাণা প্ৰতাপৰ বিষয়ে মানুহে যিমান জানে সিমান কিন্তু স্বৰ্গদেউ চুকাফাৰ বিষয়ে নাজানে। মহাৰাণী লক্ষ্মীবাইৰ কথা যেনেকে মানুহে জানে বাহিৰত বা আমাৰ ইয়াতে, ঠিক তেনেকে সতী জয়মতীৰ কথা কিন্তু বাহিৰৰ মানুহে তেনেকে নাজানে। ইয়াৰ মূল কাৰণটো হ'ল কাৰণ আমি ইয়াক সুন্দৰভাৱে এক্সপ'জ কৰিব পৰা নাই। গতিকে মোৰ এয়া ক্ষুদ্ৰ এটা প্ৰয়াস যাতে ময়ো আমাৰ যিবিলাক থলুৱা সংস্কৃতিৰ অৱদান আছে, আমাৰ যি গৌৰৱ গুঞ্জন, আমাৰ যি প্ৰতিভা, আমাৰ যি ইয়াতে ভাল ভাল কাম হৈ আছে নিতৌ, সেইবিলাক যাতে বাহিৰলৈকেও যাতে স্প্ৰেড কৰিব পাৰোঁ, সেইটোৱে মোৰ উদ্দেশ্য। আৰু সেয়েহে মই ভিডিঅ'বিলাক হিন্দীত বনাওঁ। কিন্তু আজি কিছুদিন আগৰে পৰা মোৰ কেইজনমান শুভাকাংক্ষী বন্ধুবৰ্গই মোক এইটো পৰামৰ্শ দিছে যে মোৰ ভিডিঅ'বিলাক যাতে মই অসমীয়াতো বনাম, যাতে এই ভিডিঅ'বিলাকৰ পৰা আমাৰ উঠি অহা নৱ প্ৰজন্মইও যাতে উৎসাহিত হয় আৰু এটা নতুন দিশ পায়। সেয়েহে আমিও সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ ভিডিঅ'বিলাক অকল হিন্দীতে নহয়, আমি ইয়াক অসমীয়াতো বনাবৰ কাৰণে চেষ্টা কৰিম। সেয়েহে মোৰ আপোনালোকলৈ এটা বিশেষ বিনম্ৰ অনুৰোধ যাতে এই ভিডিঅ'বিলাক যিমান পাৰে সিমান আনলৈকেও শ্বেয়াৰ কৰি দিয়ে, যাতে আনেও এইবিলাক চাই উৎসাহিত হয়। আনহাতে সিহঁতৰ যি কমেণ্ট পাওঁ, যি পৰামৰ্শ পাওঁ, সেইবিলাকৰ দ্বাৰা যাতে আমিও উৎসাহিত হওঁ। কাৰণ আমাকো আপোনালোকৰ উৎসাহৰ প্ৰয়োজন। আপোনালোকৰ উৎসাহতেই উৎসাহিত হৈ আমিও আন এটা ভাল কাম কৰিবৰ কাৰণে চিন্তা কৰিব পাৰিম। সেয়েহে আপোনালোকলৈ এয়া বিশেষ অনুৰোধ যাতে চেনেলটোৰ ভিডিঅ'বিলাক আপোনালোকে চাই সেইবিলাক লাইক কৰে, সেইবিলাক শ্বেয়াৰ কৰে আনলৈকেও। আৰু লগতে এইটো অনুৰোধ যাতে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিও আমাক উৎসাহিত কৰে। ধন্যবাদ। জয় আই অসম।